সাইলেন্ট হয়ে কাম কৰি থাকেও বেচেৰাটোলে বেয়াই লাগে বহুত দুখ যেন পাওঁ কৈছে আৰু যেনে তেনে কামটো বেচেৰাটো মন চন মাৰি আজি এজনীও ধুনীয়া ছোৱালী নাই দেখা সেইটো কাৰণে চাগে মনটো মাৰি আছে যেন পাইছোঁ সকলোকে মোৰ চেনেল নিহাৰিকা দিলৈ স্বাগতম জনালোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব স্কিপ নকৰিব ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এয়া ৰাতিপুৱাতে বিশ্বদাই সকলো বাচন বৰ্তন ধুই আজৰি আজি আকৌ এখন ৰিচিপশ্যন আছে বিয়াৰ ৰিচিপশ্যন বিয়াখন হৈছে চৰাইদেউ জিলাৰ মথুৰাপুৰত আজি বুফে চিষ্টেম আছে তাৰ বাবে বিশ্বদাই আগতীয়াকৈ সাজু হৈছে এতিয়া এখিনি থৈ আহিলে হ'ব বিয়া ঘৰত আমি সাজু হৈছোঁ অসমীয়া পাকঘৰ আজি পুনৰ কাম আৰম্ভ হ'ব অলপ পাছতে মই বুফে সেট আৰু প্লেট লৈ যাত্ৰা আৰম্ভ কৰিম এয়া বিশ্বদা আহি গ'ল গাড়ী লৈ এতিয়া আমি সকলো যাব লাগে হেল্ল' বিশ্বদা গুড মৰ্নিং এয়া আমি ওলালোঁ যাবলৈ সকলো ছোৱালী গাড়ীত বহি ল'লোঁ তাৰ পৰা নন ষ্টপ বক বক ষ্টাৰ্ট এয়া আমি বিয়াঘৰ পালোহি বিয়াঘৰৰ পেণ্ডেলটো সঁচাকৈ লাগিবলগীয়া ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে এয়া চাওক আপোনালোকে ওপৰতো ফুল পেণ্ডেলত বেলুন ধুনীয়াকৈ সজাই ৰখা হৈছে চকীবিলাক আৰু কইনা বহাৰ জেগাটো বহুত ধুনীয়াকৈ সজাইছে চাবলগীয়া হয় তো চাওক আপোনালোকে এয়া চাওক ইমান ধুনীয়াকৈ সজাইছে ফুলেদি আপোনালোকেও যোগাযোগ কৰিব পাৰে ইমান ধুনীয়া ডেক'ৰেশ্যন যদি আপোনালোকে বিচাৰে আপোনালোকৰ বিয়াত সজুলি সাজু ইয়াত খানা ভৰোৱা নাই খানা ভৰাম আৰু ৰান্ধনীয়ে কামত লাগি আছে এয়া সকলো কামত লাগি আছে কি আছে এই যে প্ৰথমতে এক নম্বৰ দালি আচ্ছা দাইল হৈ গ'ল ন ৰেডি দালি তাৰপিছত এয়া হৈছে চিলি ফিছ হয় চিলি ফিছ আচ্ছা তাৰপিছত হৈছে এয়া পনীৰ পনীৰ চাহী পনীৰ ন না এইটো চোলা পনীৰ আচ্ছা তাৰপিছত নেক্সট হৈছে আপোনাৰ মুড়ি ঘণ্টা পাপৰ বাদাম মিক্স হ'ব হয় আৰু ইয়াত চিকেন এইটো হ'ল চব্জি ভেজ আৰু আপোনালোকে ক'ৰ পৰা আহিছে নাজিৰাৰ পৰা আহিছে পোলাও ন ইফালে আছে দুটা ইয়াত ভাত পাতি থৈছে ইয়াত নাই গৰম পানী আৰু ইফালে ভাত পতা আচ্ছা ইয়াত চালাডৰ কাৰণে কাটি থকা হৈছে নে আৰু ইফালে আছে তোমাৰ কাষ্টাৰ্ড ৰেডি আৰু ইফালে আছে ভাত প্লেন ইয়াতো প্লেন ৰাইজ আছে আচ্ছা গৰম হৈ আছে ন তেতিয়াহ'লে আপোনালোকক যোগাযোগ কৰিব পৰা যাব আৰু ন আৰু বিয়া অনুষ্ঠান হ'লে নাজিৰাৰ পৰা ঠিকে আছে মোবাইল নাম্বাৰ ন আমি যোৱাৰ আগত আপোনালোকে দি দিব আকৌ আহিম দেই আপোনালোকৰ ওচৰলৈ এইবাৰ যাওঁ এয়া আমাৰ সদস্যসকল কামত ধৰিছে এয়া আমাৰ চালাডৰ ডেক'ৰেশ্যন চলি আছে চালাডত আছে বিলাহী তিয়ঁহ গাজৰ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈছে এয়া আমাৰ খানা খোৱাৰ বাবে প্লেটবিলাক ধুনীয়াকৈ সজাই ৰখা হৈছে লগত টিচু পেপাৰ স্পুনবিলাক চাফা কৰা হৈ গ'ল ইয়াত আছে বাদাম আৰু পাপৰ মিক্স এয়া আচাৰ নিমখ কেঁচা জলকীয়া ইয়াত আছে এয়া চালাড গাজৰ তিয়ঁহ আৰু বিলাহীৰ চালাড ইয়াত আছে পোলাও এয়া আমাৰ জ্যোতিষ্ণা এয়া প্লেন ভাত
এয়া দাইল, এয়া আমাৰ তৃষ্ণা, এয়া আইমণি, তাই দিছে পনীৰ, এয়া আমাৰ শ্যামলী বাইদেউ, মিক্স চব্জি, ইয়াত আছে চিকেন, এয়া আমাৰ কৃষ্ণা চিলি ফিছ দিছে তাই, আৰু এয়া আমাৰ হৈছে শিখা বাইদেউ, তেওঁ দিছে মুড়িঘণ্টা, ইয়াত আছে কাষ্টাৰ্ড, আৰু কাষ্টাৰ্ডত আছে আমাৰ গীতাশ্ৰী ভণ্টি। এয়া আপোনালোকে দেখিছেই কামৰ আৰম্ভণিৰে পৰা বিয়াঘৰত বহুত ভিৰ, কিন্তু বিয়াঘৰৰ মানুহখিনিয়ে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়ালে, তাৰ বাবে তেওঁলোকক ধন্যবাদ। আমাৰ প্ৰতি কৰা ইমান ভাল ব্যৱহাৰৰ বাবেও তেওঁলোকক এই ভিডিঅ'টোৰ যোগেদি ধন্যবাদ জনাইছোঁ। আমি কৰা এই কামত বহুতো তিতা মিঠা অভিজ্ঞতা পাইছোঁ, দেখুৱাম আপোনালোকক সেই অভিজ্ঞতা। কাম কৰি থকাৰ মাজতে সকলোৱে সময় সুবিধা উলিয়াই খাই ল'লোঁ খানাটো। এইফালে বিশ্বদা লাগি গ'ল কামত। আমাৰ ৰাইজক খুৱাই দিছোঁ। আমি কাম কৰি থকাৰ মাজতে এক ডাঙৰ ছাৰপ্ৰাইজ পালোঁ। বিয়াঘৰলৈ প্ৰাগ নিউজৰ এজন সাংবাদিকো আহিছিল। বিয়াঘৰতে তেওঁ আমাৰ বিষয়ে জানিব পাৰিলে, তাৰ বাবে তেওঁ ইণ্টাৰভিউ ল'ব বিচাৰিলে অসমীয়া পাকঘৰৰ। তাৰে কিছু দৃশ্য আপোনালোকৰ আগত দাঙি ধৰিলোঁ। খোৱাৰ পাছতে সকলোৱে আকৌ নিজ নিজ কামত ব্যস্ত হৈ পৰিলোঁ। সন্ধিয়াৰ আগত আকৌ মানুহৰ ভিৰটো বাঢ়িল বিয়াঘৰত। এয়া আপোনালোকে দেখা পাইছে, পূৰা বিজি হৈ গ'লোঁ। মানুহৰ ভিৰ, খোৱাই খাইছে, লোৱাই লৈছে ভাত। এয়া চাওক, ৰাতি 9:30 বাজিল, আমাৰো কাম শেষ হ'ল। যোৱাৰ আগে আগে অলপ অলপ খাই ল'বলৈ ল'লোঁ সকলোৱে। এয়া খাই লৈছে, ঘৰত গৈ ভাত নাপায় যিহেতু, কাৰণ ঘৰত অলৰেডি মাক বাপেক শুলেই, আৰু বিয়া ঘৰত খাই আহিছে বুলি আৰু ঘৰত ক'ত ভাত বনাব, সেইকাৰণে আৰু খাই লৈছে, নহ'লে ৰাতি আকৌ খালী পেটত থাকিব লাগিব ন। সকলোৱে এই শেষৰ আহাৰটো খাইছে। এয়া আমাৰ বিদায় বেলা, যাবলৈ ওলালোঁ আৰু শেষ হ'ল। এই দুজনীমান বহিলেই দেই, এইবিলাক টোপনি ধৰিছে। এতিয়া বাজিছে কিমান, কেইটা বাজিলে? এতিয়া 10টা বাজি 10 ৰাতি 10:10 হ'ল। আমাৰ কাম শেষ হৈছে আৰু এতিয়া তো চব ঘৰলৈ যাওঁ। লাষ্টৰ বাৰ বিয়া ঘৰৰ ফটো